ৰৈ যাওক, আপুনি জানেনে যে 1997 চনৰ পৰা 2012 চনৰ ভিতৰত জন্ম হোৱা সকলৰ বাবে পৃথিৱীখনে এটা বিশেষ পৰিকল্পনা কৰিছে? কিন্তু সমস্যাটো হ'ল আপুনি এতিয়াও সেই পুৰণি নিয়মৰ মাজতে আবদ্ধ হৈ আছে। যদি আপুনি এই নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত জন্ম হৈছে, তেন্তে আপোনাৰ হাতত এনে এটা চাবিকাঠি আছে যিটো আন কাৰো ওচৰত নাই। কিন্তু যদি আপুনি এইটো সময়মতে বুজি নাপায়, তেন্তে আপুনি ইতিহাসৰ আটাইতকৈ ডাঙৰ সুযোগটো হেৰুৱাব। আজি মই এই ৰহস্যটো আপোনাৰ আগত খুলি দিম, যিটো আপোনাক স্কুলত কোৱা হোৱা নাই আৰু ঘৰৰ মানুহেও নাজানে। আচলতে 1997 চনৰ পৰা 2012 চনৰ সময়ছোৱাকে কোৱা হয় দ্য গল্ডেন ডিজিটেল এৰা। এই সময়ত যিসকলৰ জন্ম হৈছে, তেওঁলোকৰ চিন্তা কৰাৰ ধাৰণটোৱে অলপ বেলেগ। আমাৰ আগৰ প্ৰজন্মই টেকন'লজিক ব্যৱহাৰ কৰিবলৈ শিকিব লগা হৈছিল, কিন্তু আমি টেকন'লজিৰ লগত ডাঙৰ দীঘল হৈছোঁ। আমাৰ মগজুটোৱে যিমান স্পীডত ডাটা আৰু ইনফৰমেশ্যন প্ৰচেছ কৰিব পাৰে, সেয়া আনৰ বাবে অসম্ভৱ। কিন্তু আপুনি আপোনাৰ এই শক্তিটোক ক'ত ব্যৱহাৰ কৰিছে? কেৱল ফাল্টু ভিডিঅ' চোৱাত নে নিজৰ ভৱিষ্যত গঢ়াত? ঘৰৰ মানুহে আপোনাক নালায়ক বুলি কয় কাৰণ তেওঁলোকৰ সফল হোৱাৰ ফৰ্মুলাটো পুৰণি হৈ গৈছে। তেওঁলোকে ভাবে যে আপুনি কিবা ভুল কৰিছে, কিন্তু আচলতে আপুনি এটা নতুন যুগৰ বিপ্লৱী। এই টাইমলাইনৰ আচল উদ্দেশ্য হ'ল পৃথিৱীখনক ডিজিটেল কৰা। যিসকলে এইটো বুজি পালে, তেওঁলোক আজি পৃথিৱীৰ শীৰ্ষত আছে, আৰু যিসকলে বুজি পোৱা নাই, তেওঁলোকে এতিয়াও সংগ্ৰাম কৰি আছে। আপুনি কোনটো গোটত থাকিব বিচাৰে? মনত ৰাখিব, এই সুযোগটো সদায় নাথাকে। পৃথিৱীখন যি গতিত আগবাঢ়িছে, যদি আপুনি এই নিজৰ জেনজি কোডটো এতিয়াই বুজি নলয়, তেন্তে আপুনি এজন নিৰ্বোধ হৈ ৰৈ যাব। আপুনি বিচাৰে নেকি যে আপুনি গোটেই জীৱনটো আনৰ কথা শুনি চলিব লগা হওক? নে আপুনি বিচাৰে যে আপোনাৰ এই জন্মৰ তাৰিখটোক আপুনি নিজৰ আটাইতকৈ ডাঙৰ সফলতা হিচাপে গঢ়ি তোলক? আজি আমি কেৱল সময়ছোৱাৰ বিষয়ে গম পালোঁ, কিন্তু সেই বিশেষ কামটো কি, যিটোৱে আমাক আন সকলোতকৈ পৃথক কৰি তোলে? যিটো কাম কৰি আপুনি সমাজত এক নতুন উদাহৰণ সৃষ্টি কৰিব পাৰিব? এই বিষয়ে আমি আলোচনা কৰিম কাইলৈৰ ভিডিঅ'ত। যদি আপুনি নিজক এজন প্ৰকৃত জেনজি বুলি ভাবে, তেন্তে কাইলৈৰ ভিডিঅ'টোৰ বাবে সাজু থাকক।